হে গাইজ আসসালামু আলাইকুম নমস্কাৰ জনাইছোঁ সকলোকে আৰু মই জান্নাত আপোনালোকে চাই আছে জান্নাত মিনি ব্লগ আজি গুৱাহাটী চিটি চেণ্টাৰত আহিলোঁ মুভি চাবৰ কাৰণে ৰুদ্ৰ আৰু মই আহিছোঁ এতিয়া চিটি চেণ্টাৰ পিভিআৰত মুভি চাম ৰুদ্ৰ বহুত লেট হ'ল অকণমান পইচা পাতি হ'ব কেইদিনমানৰ পৰা আহিম বুলি ভাবি আছিলোঁ ৰুদ্ৰ চাবৰ কাৰণে সময় মিলা নাছিলে আজি ফাইনেলি আহি গ'লোঁ আৰু আমি লিফ্টত উঠিবৰ কাৰণে ৰৈ আছোঁ আমি চাৰিজনে আহিছোঁ মুভি চাবৰ কাৰণে ইয়াতে আছে ভাইটি মুন আৰু ৰাধে ইফালে মোৰ মাইনা আৰু এনেকৈ গৈ আছোঁ বহুত মানুহ ৰুদ্ৰৰ মানে বহুত ভিৰ হৈ আছে ৰুদ্ৰ চোৱাৰ কাৰণে গাইজ আমি আগৰ ফালে আগবাঢ়ি আছোঁ এটা সঁচা কথা গাইজ মই আগতে গুৱাহাটী মুভি চোৱা নাছিলোঁ মঙলদৈত চাইছিলোঁ আজি মই ফাইনেলি গুৱাহাটীত চালোঁ ভাল লাগিছে মোৰ তাত বহুত ভাল লাগিছে আমি আহোঁতে মুভি আৰম্ভ হৈ গ'ল ভিতৰৰ ফালে গৈ আছোঁ আৰম্ভ হৈছেই গাইজ মুভিখন আৰম্ভ হৈছে এতিয়া আমি চাই লৈ আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে ৰঘুপতি চাই পুৰা হিট যে ৰুদ্ৰ চাব লাগিব বুলি সেইকাৰণে আহিলোঁ চাম বুলি চাওঁ কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ বাৰু কেনেকুৱা হৈছে গাইজ আমি বোলে মুভি চাওঁতে ভাগৰুৱা হৈ গৈছোঁ সেইকাৰণে জিৰণি ল'বলৈ দিছে অলপ সময় আমাক মই মানে পুৰা চাউণ্ডতকৈ বেছি ভাল হৈছে আৰু চাম গাইজ ই মানে ৰবি শৰ্মাৰ বিগ ফ্ৰেণ্ড সেইকাৰণে মানে ইয়াতে ইমানে ভাল লাগিছে চাওক সি নিজে প্ৰকাশ কৰিছে মুখেৰে কিমান ভাল লাগিছে তাৰ তাত কিন্তু গাইজ ইমানো এটা সাজ হোৱা নাই ৰঘুপতিৰ নিচিনা হোৱা নাই কিন্তু ভাল লাগিছে আপোনালোকে চালেনে নাই ৰুদ্ৰ আমি কিন্তু চালোঁ আৰু আপোনালোকে যদি চাইছে জনাবচোন কেনেকুৱা হৈছে আৰু এতিয়া ৰাতি 2টা বাজে এয়া ওপৰৰ পৰা চাই আছোঁ তলত চাওক মানুহে নাই ৰাতি 2টা বাজি গৈছে